খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে ময়ো ভালে আছো আজি এটা ঠাইলৈ যাব ওলাইছো ক'ত যাম আৰু কি কৰো আপোনালোকক দেখাম ভাবিছো সো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আমি যাবলৈ গাড়ীখনত তেল অকমান ভৰাই লৈ ললো আমি ওলাইছো এতিয়া গৈ আছো আজি এঠাইলৈ যাম এটা কাম আছে তো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো ক'ত যাও থাম্বনেল চাই নিশ্চয় গম পাইছে আপোনালোকে আমি ক'ত যাব ওলাইছো আমি আহি মাকিৰি পালোৱে আৰু ইয়াতে নতুনকৈ ফ্লাইঅভাৰ এখন বনাই আছে এইখন যাব বিচৰা ঠাইখিনি আমি পামেই আৰু বেছি দেৰি নাই আমি ক'ত যাব বিচাৰিছো আপোনালোককো দেখাও বন্ধু-বান্ধৱীসকল আপোনালোকে দেখিছেনে এইটো ক'ৰ পৰা হাতীটো ওলাইছে বাৰু মই সৰুৰ পৰা হাতী দেখিছোঁ কিন্তু ওচৰত কেতিয়াও যাব পৰা নাছিলোঁ ভাগ্য ভাল আজি ওচৰৰ পৰা এটি হাতী দেখিলোঁ এই কাজিৰঙাৰ গড়টো ইয়াতে কেনেকৈনো আহি পালে গোৱালপাৰাতে এতিয়া এশিঙীয়া গড় আছে নেকি বাৰু জানাছো অর্ডার যদি দেয় 2000 মান পড়বে 3 লাখ এইলা ক'ত বনায় এই তার দোকান আছে ক'ত সোনাপুর গুয়াহাটি এইবিলাক তাতে বনাই আনিছে নে তাতে বানাই তাতে বনাই ও জিরা আনছে তাতে বানাই গন্ডার আরেকটা আছে রাক্ষস একটা অর্ডারটো ইয়াতে দিব পাৰি ইয়াতে অর্ডার দিব পাৰি হ্যাঁ পারে তাকো বলাবো ইয়াৰে এগৰাকী কৰ্মচাৰীৰ পৰা কিছু কথা গম পালোঁ যে ইয়াতে থকা ডাইনাছৰটো হওক বা হাতীয়ে হওক নাইবা বিভিন্ন বস্তু জন্তু হওক ষ্টেচু হওক আপোনালোকে বনাই লৈ যাব পাৰে সেইটোৰ পৰা জানিলোঁ যদিও আমি সঠিক তথ্যখিনি পাবৰ বাবে ইয়াৰে ভাস্কৰ্য শিল্পীগৰাকীৰ পৰা জানিলোঁ আহকচোন গছ পুলি ৰোপণ কৰি থৈ দিছে ইপিনে হাতী থৈ দিছে আপনার নামটো কৈ দিব আমার নাম শিবনাথ বারৈ হয় আপনি কেতিয়াৰ পৰা এইটো প্ৰচেষ্টা হাতত লৈছে এটা মোটামুটি 9 মাহ মান হ'ল ওপেনিং হৈছে মোটামুটি 3 মাহ আপোনাৰ আগৰ পৰা আৰু প্ৰচেষ্টাটো আছিল আৰু যিবিলাক মানে সেই কৰিব নাছিলে আৰু একচুৱেলি মই কুমৰি বিলটো এইটো মই এটা ইকো পাৰ্ক কাৰণে প্লান কৰিছিলোঁ বহুত দৌৰা-দৌৰি কৰিছিলোঁ এইটো হোৱা নাই এইটো নোহোৱাৰ কাৰণে ভাবিলোঁ ইয়াতে কিবা এটা কৰিম একচুৱেলি মোৰ অৰিজিনেল ঘৰ গোৱালপাৰা মই থাকোঁ কলিকতা মোৰ ৱৰ্কশ্বপ আছে গুৱাহাটীত ইয়াতে কিবা ইয়াত জন্মস্থান যিহেতু সেইকাৰণে ইয়াতে কিবা কৰিলে ভাল লাগিব সেইটো আৰু মোৰ চব গ্ৰাফটিঙৰ কাজ আছে এই গ্ৰাফটিঙৰ এইবিলাক কলিকতাত মোৰ বন্ধুৰে তেওঁৰ উৎসাহতে আৰু আগবাঢ়িছে ভাল যি পদক্ষেপ আপুনি হাতত লৈছে ভাল লাগিছে দেখি ইমানবিলাক গছ পুলি হেৰি কৰিছে ইয়াৰ পৰা কিনিব পাৰিব কিনিব পাৰিব একচুৱেলি বহুত মানুহ কাম কৰিব এটাই মোৰ লক্ষ্য আছিল হয় ভাল লাগিলে আৰু এইবিলাক হাতী চাতীবিলাক অৰ্ডাৰ দি পেলাই ঘৰত নি পেলাই সজাই ৰাখিব পাৰিব আৰু ভেৰাইটি বস্তু মানে মডেলিং একচুৱেলি মই আৰ্টিষ্ট মই ভাস্কৰ শিল্পী যিকোনো বস্তু বনাব লাগে এই গোৱালপাৰা মহাত্মা গান্ধীটো যিটো আছে এই কাছাৰীত এইটো মোৰ বনোৱা এই কলেজৰ ভূপেন হাজৰিকাটো আছে এইটো মোৰ বনোৱা ৰিচেণ্ট এটা হ'ল এই প্ৰতিমা পাণ্ডে এইটো পাঠন কৰিব এইটোও বনাই আছোঁ এতিয়া তথাপি গোৱালপাৰাৰ ইমান মানে ভাল
মানে গোটেই ভাৰতবৰ্ষত দিল্লী বম্বে গুজৰাট গোটেই ভাৰতবৰ্ষত মানে কৰা দিল্লী পাৰ্লামেণ্টত কৰিছোঁ ভাল লাগিলে আপোনাক লগ পাই বহুত বেছি ভাল লাগিলে আপুনি এনেদৰে আগুৱাই যাওক আমাৰ গোৱালপাৰা জিলাখনক আৰু আগুৱাই লৈ যাওক তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ এই ইণ্ডাষ্ট্ৰিটোৰ নামাকৰণ কৰা হৈছে বাৰৈ আৰ্ট এণ্ড স্কাল্পচাৰ আৰু এই ইণ্ডাষ্ট্ৰিটো প্ৰথমতে 2013ত ষ্টাৰ্ট হৈছে বিভিন্ন ঠাইত মানে কলকাতা গুৱাহাটী আৰু শিলিগুৰিত ষ্টাৰ্ট কৰিছিলে আমাৰ গোৱালপাৰাত জাষ্ট 3-4 মাহমান হ'ল আৰু তেখেতৰ পৰা গম পালোঁ আমি আৰু এই মূৰ্তিবিলাক ফাৰ্ষ্টতে মানে মাটিত বনোৱা হয় তাৰপিছত ফাইবাৰ গ্লাছত মল্ডটো বনোৱা হয় তাৰপিছতহে বস্তুটো মানে মূৰ্তিটো ওলায় আৰু এইখিনি মানে প্ৰচেছিং কৰাতে 3rd টাইম প্ৰচেছিং কৰা হয় তাৰপিছত আমি গম পালোঁ আৰু যে ডাঙৰ যে মূৰ্তিবিলাক যে দেখিলে যেনিবা ডাইনছৰটোৱে হওক হাতীটোৱে হওক এইবিলাক মানে চাইজ অনুসৰি বনোৱাত মানে সময় লাগে আৰু 10 ফুটৰ মূৰ্তি এটা মানে কমপ্লিট কৰিবলৈ হ'লে ইহঁতৰ 40 দিনমান লাগে বুলি ক'লে আৰু এটা কথা আপোনালোকে যি ডিজাইন বিচাৰে তেনেকুৱা ডিজাইন মানে ইহঁতে বনাই দিব পাৰে মানে সববিলাকৰে প্ৰাইচবিলাক বেলেগ বেলেগ হয় আৰু 3টা ব্ৰাঞ্চ আছে এই ইণ্ডাষ্ট্ৰিটোৰ 3টা ব্ৰাঞ্চ আছে কলকাতাত আছে শিলিগুৰিত আছে আৰু গুৱাহাটী সোণাপুৰ আৰু হেড অফিচটো ইহঁতৰ দমদম আপোনালোকে যদি কিনিব বিচাৰে ষ্ট্ৰবেৰী গছৰ পুলি 150 টকা কিনিব পাৰিব বাংলাদেশ 4 কেজি মেংগো বাংলাদেশৰ আম খাব খুজিলে ইয়াতে আহি লৈ যাব পাৰিব 600 টকা এডাল গছত বন্ধু বান্ধৱীসকল আমি আবেলি সময়ত ইয়ালৈ আহিছিলোঁ ইমান সুন্দৰ এটি পৰিৱেশ ইয়াতে আপোনালোকেও আহক আৰু প্ৰকৃতিৰ এটি ধুনীয়া পৰিৱেশৰ আমেজ ল'ব পাৰিব লগতে নিজৰ বাগিচাখনত ফুলৰ পুলি যদি লগাব বিচাৰে তেতিয়াহ'লে লৈ যাব পাৰিব আজিলৈ মোৰ ভিডিঅ'টো ইমানেই মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব